মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি পঞ্চমমান শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 6 যি পাঠ আছে হৰণ, তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। কি ধৰণেনো হৰণ কৰা হয়, হৰণ কাক বোলা হয় আৰু হৰণ কৰাৰ সহজ উপায়সমূহৰ বিষয়ে আমি আজি জানিম। তোমালোকৰ পাঠত থকা উদাহৰণৰ জৰিয়তে আমি প্ৰথমে পাঠটো আৰম্ভ কৰোঁ। উদাহৰণটোত দিয়া আছে, চোৱাচোন পাঠটোত 8টা কলম 2টাকৈ ভগালে কিমানজন ছাত্ৰক দিব পৰা যাব? ভগাই চাওঁ আহা। এতিয়া আমি প্ৰথমজন ছাত্ৰক 2টা পেন দিলোঁ আৰু বাকী থাকিলে 6টা পেন। বাকী থকা 6টা পেনৰ পৰা আমি দ্বিতীয়জন ছাত্ৰক 2টা দিলোঁ আৰু বাকী থাকিলে 4টা পেন। বাকী থকা 4টা পেনৰ পৰা আনজন ছাত্ৰক আকৌ 2টা পেন আমি দিলোঁ। বাকী থকা 2টা কলম আমি আনজন ছাত্ৰক দিলোঁ। ইয়াৰ পৰা দেখিলোঁ আমি যে 8টা কলম আমি 2টাকৈ 4জন ছাত্ৰৰ মাজত ভগাই দিলোঁ। গতিকে আমি উদাহৰণটোৰ পৰা দেখিলোঁ 8টা কলমৰ পৰা 2টাকৈ আমি 4 বাৰ বাদ দি 4টা ভাগ কৰিলোঁ, 4জন ছাত্ৰক বিলাই দিলোঁ। এইদৰে ওপৰৰ উদাহৰণৰ পৰা আমি বুজিব পাৰিলোঁ যে এটা সংখ্যাৰ পৰা নিৰ্দিষ্ট এটা সংখ্যা বাৰে বাৰে বিয়োগ কৰা বা বাদ দিয়াকে গণিতৰ ভাষাত হৰণ কৰা বুলি কয় আৰু তলত দিয়া ধৰণে চুটি নিয়মৰ দ্বাৰা প্ৰকাশ কৰা হয়। নিয়মখিনি চাই লোৱা, কি ধৰণে এটা হৰণ প্ৰক্ৰিয়া গণিতৰ ভাষাত অংকৰে লিখা হয় বা দেখুওৱা হয়। আমি বুজিলোঁ আৰু দেখিলোঁ যে গণিতৰ ভাষাত অংকবোৰে কিদৰে সজ্জিত কৰি এটা হৰণ প্ৰক্ৰিয়া দেখুওৱা হয়। ইয়াত চোৱা 2, 8, 4, 0, এডাল বিয়োগ চিন আৰু এটা কেইটামান ৰেখাৰ ভিতৰত সজ্জিত কৰা আছে, লিখা আছে। সেইটো যেনেধৰণে লিখা আছে সেইটো হ'ল ইয়াৰ হৰণৰ প্ৰক্ৰিয়া, যাৰ দ্বাৰা গোটেই হৰণ অংকটো সিদ্ধ কৰা হৈছে। ইয়াত 8ক 2ৰে হৰণ কৰিছে আৰু অৰ্থাৎ 4 ভাগ কৰিলে 8 হয়, 2 4 গুণ 8, ভাগশেষ থাকিলে 0। ইয়াত যেতিয়া মই কৈছোঁ ভাগশেষ বুলি, ইয়াত প্ৰতিটো ৰাশি, মই যে কৈছোঁ ভাগশেষ, অৰ্থাৎ ইয়াৰ এটা নাম এটা আছে যিটো শূন্যটোৰ, কিন্তু ইয়াত প্ৰতিটো ৰাশিৰে এটা নাম আছে। আমি ৰাশিবোৰৰ নাম জানো আহা, কোনটো ৰাশিক এটা হৰণ প্ৰক্ৰিয়াত কি নামেৰে জনা যায়। ৰাশিসমূহৰ ভিতৰত যিটো ৰাশিক হৰণ কৰা হৈছে সেইটোক ভাজ্য বোলা হয়। যিটো ৰাশিৰে হৰণ কৰা হয় সেইটোক ভাজক বোলে। ৰাশিসমূহৰ যিটো ৰাশিৰ হৰণফল পোৱা যায় সেইটোক ভাগফল বুলি কোৱা হয়। আৰু হৰণৰ পিছত ৰৈ যোৱাখিনিক ভাগশেষ বুলি কোৱা হয়। গতিকে এই হৰণৰ সিদ্ধ কৰা ৰাশিসমূহ হ'ব ভাজ্য সমান 8 হ'ব, ভাজক 2 হ'ব, ভাগফল 4 হ'ব আৰু ভাগশেষ হ'ব 0।
এতিয়া আমি তোমালোকৰ পাঠ্যপুথিত থকা উদাহৰণ এটা চোৱাচোন। উদাহৰণটোত দিয়া আছে, আমাক কৰিব দিছে উদাহৰণৰ জৰিয়তে যে গায়ে প্ৰতি 2টাকৈ দি 11টা চকলেট ভাগ কৰি চাওঁ আহা। আমি এতিয়া 11টা চকলেট গায়ে প্ৰতি 2টাকৈ দি ভাগ কৰি চাওঁ। এঘাৰটা চকলেট 2টাকৈ গায়ে প্ৰতি দি পেলাই আমি ভাগ কৰি পালোঁ যে 5 ভাগ হ'ল আৰু এটা চকলেট বাকী থাকিলে। সেয়েহে আমি উপৰোক্ত যিটো উদাহৰণ দেখা পালোঁ, 11টা চকলেট গায়ে প্ৰতি 2টাকৈ দি 5 ভাগ কৰিব পাৰিলোঁ, অৰ্থাৎ 11ক 2ৰে হৰণ কৰিলে 5টা ভাগ হৈ 5ৰে হৰণ গৈ 1 ভাগশেষ হিচাপে থাকে। সেই হৰণ প্ৰক্ৰিয়াটোক আমি লিখিলে এটা সূত্ৰৰ দৰে যদি আমি উপস্থাপন কৰোঁ, তেতিয়াহ'লে হ'ব 11 = 2 পূৰণ 5 যোগ 1, অৰ্থাৎ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া তোমালোকৰ পাঠ্যপুথিত থকা কেইটামান হৰণৰ উদাহৰণ মন কৰাচোন। উদাহৰণকেইটাৰ ভিতৰত প্ৰথমটো উদাহৰণ চোৱা। সেই উদাহৰণৰ হৰণত 6ক ভাজ্য হিচাপে লৈ 2ৰে হৰণ কৰিছে, অৰ্থাৎ 2 × 3 = 6 আৰু ভাগশেষ থাকিলে 0, অৰ্থাৎ সেইটো প্ৰথমটোৰ বাবে ভাজ্য হ'ব 6, ভাজক হ'ব 2, ভাগফল হ'ব 3, ভাগশেষ হ'ব 0। দ্বিতীয়টো অংকৰ কাৰণে চোৱা, তাত 9ক 3ৰে হৰণ কৰিছে, 9টাক 3 ভাগ কৰিছে, অৰ্থাৎ 9ক 3ৰে হৰণ কৰিছে, 3 × 3 = 9 হৈছে আৰু ভাগশেষ হৈছে 0। সেই অংকটোতো ভাজ্য হ'ল 9, ভাজক 3, ভাগফল 3, ভাগশেষ 0। একেবাৰে শেষৰ 3 নম্বৰ অংকটো চোৱা মন দি। তাত কি কৰিছে, 11ক 4ৰে হৰণ কৰিছে, দুবাৰ ভাগ হৈছে, 4 × 2 = 8, 11ৰ পৰা 8 বিয়োগ হৈছে, ভাগশেষ হিচাপে 3 থাকি গৈছে। ৰাশিবোৰ হ'ব ভাজ্য 11, ভাজক 4, ভাগফল 2, ভাগশেষ 3। সেয়েহে আমি এটা হৰণৰ প্ৰক্ৰিয়াটোৰ উপপাদ্য উপস্থাপন কৰিব পাৰোঁ, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। পাঠ্যপুথিত থকা উদাহৰণৰ সহায়ত যদি আমি চাব যাওঁ, তাত এটা উদাহৰণ দিয়া আছিলে, পূৰণ নেওতাৰ সহায়ত হৰণ কৰোঁ আহা। গতিকে তাত চোৱা, প্ৰথম নম্বৰত 16 হৰণ 3, অৰ্থাৎ 3ৰে 16ক হৰণ কৰা হৈছে, যাৰ কাৰণে আমি 3ৰ নেওতা মুখস্থ থাকিব লাগিব বা 3ৰ নেওতা ব্যৱহাৰ কৰিব লাগিব। এতিয়া যদি আমি চাওঁ অংকটো, তাত দেখা পাম 16ক 3ৰে হৰণ কৰিছে, অৰ্থাৎ 16টাক
তিনিটাকৈ কিমানটা ভাগ কৰিব পৰা যায়। অৰ্থাৎ যিমানটা ভাগ কৰিব পৰা যাব সেই ভাগৰ লগত 3 পূৰণ কৰিলে 16তকৈ কম হ'ব লাগিব বা 16 হ'ব লাগিব, কিন্তু 16তকৈ অধিক হ'লে নহ'ব। এতিয়া আমি 3 নেওতা যদি মাতো 3 এগুণ 3, 3 দুগুণ 6, 3 তিনি গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18। আমি দেখিলোঁ যে 3 6 গুণ 18 হ'ল, অৰ্থাৎ 16তকৈ বেছি হ'ল। গতিকে 3 লগত 6 পূৰণ কৰি যিটো পাইছোঁ 18, 6 নহ'ব। আমি ল'ব লাগিব 3 লগত 5, 3 5 গুণ 15। যদিও 15 16তকৈ 1 কম, তথাপিতো আমি কমেই ব্যৱহাৰ কৰিব লাগিব, যিহেতু হৰণৰ নিয়ম অনুসৰি 16তকৈ বেছি হ'ব নোৱাৰিব ভাগ। গতিকে আমি ইয়াত 5 বহালোঁ, 15 হ'ল। 16ৰ পৰা 15 বিয়োগ হ'ল, 1 বাকী থাকিল। অৰ্থাৎ উত্তৰত আমি চালে গম পাম ভাগফল হিচাপে 5 পাম আৰু ভাগশেষ বা বাকী থাকিব 1। ঠিক একেদৰে দ্বিতীয়টো অংকৰ কাৰণে যদি আমি চাওঁ, তাত 48 হৰণ 9, অৰ্থাৎ 9ৰে 48ক হৰণ কৰোৱা হৈছে। তেতিয়া আমি 9 ভাগৰ নেওতাৰ ব্যৱহাৰ কৰিম। 9 ভাগৰ নেওতা আমি মাতিম এতিয়া। 9 এগুণ 9, 9 দুগুণ 18, 9 তিনি গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54। ইয়াতো দেখা পোৱা গ'ল যে 9ৰ লগত 6 পূৰণ কৰি 54 হৈছে, অৰ্থাৎ 48তকৈ বেছি হৈছে। আমি সদায় মনত ৰাখিম যোনটো ভাজ্য হ'ব সেই ভাজ্য ৰাশিটোতকৈ কেতিয়াও বেছি হ'ব নোৱাৰিব। সেয়েহে আমি ইয়াতো 9 5 গুণ 45 ল'ম, অৰ্থাৎ 48তকৈ সৰু, যিহেতু 48 নাপালোঁ। গতিকে আমি ইয়াত লিখিম 9 5 গুণ 45। 48ৰ পৰা 45 বিয়োগ হ'ল, থাকিল 3। অৰ্থাৎ উত্তৰ হ'ব ভাগফল 5, ভাগশেষ বা বাকী থাকিব 3। গতিকে আমি আজি এই ভিডিঅ'টোৰ দ্বাৰা হৰণ গণিতৰ ভাষাত সহজ অৰ্থত কিদৰে হৰণ বুজি পাওঁ, কিদৰে হৰণ বুজোৱা হয়, হৰণৰ প্ৰক্ৰিয়াসমূহ কিদৰে কৰা হয়, হৰণ কিদৰে পূৰণৰ নেওতাৰ সহায়ত কৰা হয়, অথবা একেটা সংখ্যা বাৰে বাৰে বিয়োগ কৰি কৰা হয়, সকলোখিনি জানিলোঁ। অহাটো খণ্ডত আমি হৰণ ডাঙৰ সংখ্যাৰ 3টা অংকৰে গঠিত বা 2টা অংকৰে গঠিত ডাঙৰ সংখ্যাৰ হৰণ আমি কৰিবলৈ শিকিম। আজিলৈ ইমানেই। ধন্যবাদ। থেংক ইউ।